আজি আমি আচলতে কৃষ্টি কঠিয়াই আমি বহুত দিনৰ পৰা বিচাৰি আছিলোঁ যে ওদালগুৰি অঞ্চলত আমি কাম কৰোঁ, যিহেতু ইয়াৰ স্থানীয় মানুহৰ পৰা আমি আগতে যেতিয়া ছাৰ্ভে সূত্ৰে আমি জানিব পাৰিছিলোঁ যে ইয়াত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম অহা নাই। আমি খুচুৰাবাৰী আৰু বগৰীবাৰী দুখন ঠাই আমি দিছিলোঁ গাঁৱৰ নাম, যাৰ মহিলাসকল যাতে উপকৃত হয়। আমাৰ উদ্দেশ্য হৈছে মহিলাৰ সবলীকৰণ। তেখেতসকলে যাতে সকলোৱেতো কাম কৰিয়ে থাকে, মহিলাসকলে আজি কাম কৰি আছে কাৰণে এখন ঘৰ এটা পৰিয়াল এখন সমাজ চলি আছে, কিন্তু তেখেতসকলে সেই স্বীকৃতিটো হয়তো ক'ৰবাত ঘৰুৱা কামখিনিত নাপায়। সেইকাৰণে এনেধৰণৰ ট্ৰেইনিং বা তেওঁলোকে যদি অলপ হ'লেও আৰ্থিকভাৱে নিজেও সচ্ছল হ'লে বা আনকো মানে ঘৰখনকো যদি সহায় কৰিব পাৰে, তেতিয়া অলপ সমাজখনৰ কাৰণে তেওঁলোকৰ এটা উৎসাহ বাঢ়িব বুলি আমি ভাবোঁ। সেইকাৰণে মহিলাসকলৰ কাৰণে বিশেষভাৱে আমি এই পদক্ষেপটো লৈছোঁ আৰু ইয়াত 30গৰাকী মহিলাই অংশগ্ৰহণ কৰিব আৰু 12 দিন চলিব। MEDP প্ৰজেক্ট, যিটো নাবাৰ্ডে আমাক স্পনচৰ কৰিছে, নাবাৰ্ডে আমাক বিত্তীয় সাহাৰ্য দিছে। তেওঁলোকে এটা 12 দিনীয়া প্ৰজেক্ট, ইয়াত ট্ৰেইনিং দিয়া হ'ব মূলতঃ। আৰু আমাৰ লগত আছে যিহেতু আমাৰ এটা বুজাবুজি চুক্তি আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত কৃষ্টি কঠিয়াৰ, সেইকাৰণে যি কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰি, তেখেতসকলৰ আমাৰ জ্যেষ্ঠ বিজ্ঞানী আছে ইয়াতে উপস্থিত আৰু তেখেতসকলে আমাক সহায় কৰিব। ইয়াত টেকনিকেল পাৰ্টটো কমপ্লিটলি তেখেতসকলে চাব। হয়, তেওঁলোকক দৈনিক আমি এটা সামান্য মাননি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেখেতসকলে যাতে দিনটো আহে আৰু অহা যোৱাৰ কথা এটাও থাকে, যদি অকণমান কোনোবা দূৰৰো হয় যাতে আহিবলৈ অসুবিধা নহয়, সেইকাৰণে আমি এটা দৈনিক মাননি এটা দিম আৰু এই 12 দিন প্ৰত্যেক 12 দিনে। আৰু তাৰপিছত এইটো আচলতে 12 দিনীয়া এই প্ৰশিক্ষণটো শেষৰ দিনলৈকে আমি এটা পৰ্যায়হে আমি পাৰ কৰিম। তাৰপিছত এই কামখিনি আমি কেনেধৰণে আগবঢ়াই লৈ যাম সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিম, বা সেইটো আমাৰ লোনৰ ব্যৱস্থাও আছে। তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব আৰু তেওঁলোকক কেনেধৰণে গোটেই কামখিনি আগবঢ়াই নিব তাৰ প্ৰশিক্ষণটো দিয়া হ'বই। সেই চাৰ্টিফিকেটখনো তেওঁলোকক কাম কৰিব লোনৰ ক্ষেত্ৰত, কিছু ক্ষেত্ৰত, আৰু নাবাৰ্ডে যিহেতু লগত থাকিবই, আৰু তেনেধৰণে বেংকৰ পৰা সহায় সুবিধাখিনি পাব। আৰু ইয়াত যদি আৰু আমি ডাঙৰ প্ৰজেক্ট আনিব পাৰোঁ, আমি তাৰ কাৰণে চেষ্টা আমি কৰিয়ে থাকিম সদায়। এইটো একেবাৰে সৰু প্ৰজেক্ট, MEDP প্ৰজেক্ট 12 দিনীয়া প্ৰজেক্ট। ইয়াৰ পিছত আমি আৰু যদি সৰহ মহিলা লৈ আমি ধৰক LEDP প্ৰজেক্ট কৰিব পাৰোঁ, তাৰ পৰা যদি আমি FPC গঠন কৰিবলৈ আমাৰ ইচ্ছা আছে। আৰু আমাৰ মানে সেই ইচ্ছাখিনি মহিলাখিনিৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিব। তেওঁলোকে যদি সহায় সহযোগিতা বা তেওঁলোকে সহযোগ কৰে আৰু মহিলা ওলাই আহে, আমি খুব ভাল প্ৰজেক্ট ইয়াত ল'ব পাৰিম আৰু সমাজখনৰ বা এই ঠাইখনৰ কাৰণে কাম কৰিবলৈ আমিও অলপ সুবিধা পাম, সকাহ পাম। এইটো একচুৱেলি প্ৰজেক্টটো ইন কলাবৰেশ্যন আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষ্টি কঠিয়া NGO আৰু আমাৰ নাবাৰ্ড স্পনচৰ প্ৰজেক্ট হয়। এইটোত আমাৰ মেইনলি আমাৰ KVK ফালৰ পৰা আমাৰ থাকিব, আমি টেকনিকেল পাৰ্ট, আমাৰ প্ৰেক্টিকেল থিয়ৰী শিকোৱা এই গোটেইখিনি তাতে থাকিব। যিহেতু আমাৰ এইটো সম্ভাৱ্যপূৰ্ণ অঞ্চল হয়, কাৰণ আমাৰ এতিয়া নেচাৰেল ৰিচোৰ্চ বহুত হয়। আমি ইয়াতে হানিবিটো আমাৰ বহুত স্ক'প আৰু অপৰচুনিটিজ আছে, আৰু লগতে মানে আমাৰ মহিলাখিনি কৰিব পৰাৰ কাৰণে এইটো খুবেই ভাল এটা উপাৰ্জনৰ উৎস হয়। তেওঁলোকে মানে বেছিকৈ টাইম এংগেজ নকৰি, পইচা খৰচ নকৰি এইটোৰ পৰা আমি বহুত লাভান্বিত হ'ব পাৰোঁ। সেইকাৰণে এই প্ৰজেক্টটো লোৱা হৈছে। আৰু আমাৰ মেইন কামটো আমি টেকনিকেলখিনি আমি শিকাম, যে প্ৰেক্টিকেল বা একদম প্ৰডাকশ্যনৰ পৰা আপ টু মাৰ্কেটিং প্ৰচেছিঙলৈ আমাৰ এই ট্ৰেইনিংটো শিকোৱা হ'ব। আমাৰতো ট্ৰেইনিং হৈ থাকে। আমাৰ মেইনলি ফাৰ্মিং কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে আমি গোটেইখিনি, আমি অকল এগ্ৰিকালচাৰ বুলি নহয়, আমি এগ্ৰিকালচাৰৰ লগতে এলাইড ছেক্টৰ, ফিচাৰী আৰু লাইফ ষ্টাইল ছেক্টৰ আমি এইখিনি কাম কৰিয়ে আছোঁ। আমাৰ মেইন কাম সেইখিনিয়ে, আমি টেকনিকেল গাইডেঞ্চ দিয়ে বা আমি আৰু কিছুমান আমাৰ ট্ৰায়েল থাকে, ডেমনষ্ট্ৰেশ্যন থাকে, সেইবোৰ আমি সদায় কৰি আছোঁ। আৰু যিমান পাৰোঁ আমি ওদালগুৰি ডিষ্ট্ৰিক্টখন আমি কাভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আজি আমাৰ খুব সৌভাগ্য যে আমি ইয়াতে ওদালগুৰি জিলাত আমাৰ নাবাৰ্ডৰ ফালৰ পৰা আমি এটা মাইক্ৰ' এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম, এইখন এটা 12 দিনীয়া এটা ট্ৰেইনিং প্ৰগ্ৰাম হৈ আছে হানিবি কালেক্টিভাইজেশ্যনৰ ওপৰত। আমি বেচিকেলি নাবাৰ্ডৰ ফালৰ পৰা বহুকেইটা ডেভেলপমেণ্টেল ইণ্টাৰভেনশ্যনছ আমি কাম কৰি থাকোঁ। আমাৰ এই পাৰ্টত আমাৰ মাইক্ৰ' এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম বুলি এটা সৰু প্ৰগ্ৰাম আছে, যোনটো আমি বেচিকেলি যিমান গাঁৱৰ মহিলাগৰাকীয়ে আৰু ঘৰত মা ভনীসকলে সৰু সৰু কাম কৰি আছে, সিহঁতক আমি আইডেণ্টিফাই কৰোঁ। আৰু আমাৰ আইডেণ্টিফিকেশ্যন কামটো আমাৰ লগত PIA আছে, প্ৰজেক্ট ইমপ্লিমেণ্টিং এজেঞ্চি, কৃষ্টি কঠিয়াৰ ইয়াতে আছে। সিহঁতে আমাৰ ফালৰ পৰা ছাৰ্ভে কৰে। ছাৰ্ভে কৰাৰ পাছত আমি দেখা পালোঁ যে এইখন এৰিয়া খুচৰাবাৰী গাঁৱত হানিবি কালেকশ্যনটো, ইয়াতে হানিবিৰ ওপৰত কামটো কৰিলে অকণমান ভাল হ'ব ফিউচাৰত। তো বেচিকেলি আমাৰ এই প্ৰজেক্টৰ দ্বাৰা আমি সিহঁতক আগুৱাই লৈ যাম। ট্ৰেইনিংটো হ'ব, খালি ট্ৰেইনিংটো হোৱাটো আমাৰ মেইন উদ্দেশ্য নহয়, এইটো এটা আৰম্ভণি। ট্ৰেইনিংটো হোৱাৰ পিছত আমি যাতে সিহঁতে ফাৰ্ডাৰ আৰু ইয়াতে
হানি বি কালেকশ্যন হোৱাৰ পিছত সিহঁতে তাৰ পৰা এটা উপাৰ্জন আৰম্ভ কৰিব পাৰে আৰু নিজাকে ফিউচাৰত গৈ আমি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীও কৰাব পাৰোঁ আৰু আমি বেলেগ টাই আপ আমাৰ নাবাৰ্ডৰ ফালৰ পৰা বিভিন্ন এক্সিবিশ্যন হয় থ্ৰু আউট দি কাণ্ট্ৰি। এই ৰিচেণ্টলি কেইজনমান আগত আপোনালোকে জানিব নাবাৰ্ডৰ কাৰিকৰ মেলা গুৱাহাটীত হৈছিলে, কৃষ্টিৰ কঠীয়া তাতে ভাগ লৈছিলে। কৃষ্টিৰ কঠীয়াৰ এটা কামৰূপ ৰুৰেলত এটা চিমিলাৰ এটা প্ৰজেক্ট আছে হানি বি কালেকশ্যনৰ ওপৰত, সেইখনৰ ব্ৰেণ্ডিং পেকেজিং লৈ সিহঁতে এটা এক্সিবিশ্যন তাতে দিছিলে। তো আমি চিমিলাৰলি তেনেকুৱা আমাৰ ইয়াতে যিমান বেকৱাৰ্ড পৰিয়াল ইয়াতে পৰি আছে মানুহকেইটা মানে আগুৱাই আহিব পৰা নাই, সিহঁতে হয়তো ঘৰত কাম কৰি আছে কিন্তু তেনেকুৱা বাহিৰত কি প্ৰকল্প আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এইখিনি বস্তু সিহঁতে জানিব পৰা নাই। তো আমি আমাৰ চেষ্টাটো হ'ল কণ্টিনিউৱাছলি ফ'ল' আপ কৰি এই সিহঁতক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু প্ৰজেক্ট এটা আগত লৈ গৈ সিহঁতৰ ইনকাম জেনেৰেশ্যনটো আমি বঢ়াব পাৰোঁ, এইটো আমাৰ মেইন উদ্দেশ্য সিহঁতে। কাৰণ আমাৰ লগত যে টেকনিকেল এজেঞ্চি কাম কৰি আছে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰ KVK ওদালগুৰি আছে। KVK ওদালগুৰি অলৰেডি আমাৰ লগত বিভিন্ন প্ৰজেক্টত জড়িত। আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যে প্ৰজেক্টটো আছে যোনবিলাক সিহঁতে হ'ল তাতে CBBO মানে মেইন সিহঁতে ইমপ্লিমেণ্টিং এজেঞ্চিটো হয় আৰু সিহঁতে ছাপৰ্টটো সিহঁতেই কৰে। তো আমি গোটেইখিনি কনভাৰ্জেঞ্চ মডত আমি কাম কৰি বিভিন্ন প্ৰজেক্ট এটা আমি বৰ্তমান কৰি আছোঁ ইয়াতে। ইয়াৰ বাহিৰে আমাৰ ফাৰ্ম ছেক্টৰ নন ফাৰ্ম ছেক্টৰ এনিথিং মানে আমি যদি আজি ছাৰ্ভে দ্বাৰা আমি গম পালোহেঁতেন সিহঁতে উইভিঙৰ কাম কৰি আছে আমি উইভিঙত কৰিলোহেঁতেন, যদি কোনোবা টেইলিঙৰ কাম কৰে আমি টেইলিঙত কৰিলোহেঁতেন। তো এনেকুৱা কোনো মানে বাধ্যতা নাই যে আমি এইখিনি বস্তুৱে কৰিম, যোনে য'ত কামটো হৈ আছে আমি এইখিনি কামটো আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমাৰ চেষ্টা। স্যাৰ যোনটো হানিবি আপোনালোকে ট্ৰেইন দি আছে এইটো বস্তুটো কেনেকৈ মানে কষ্টৰ ওপৰত যোনটো শিকাৰ পিছত এইটো প্ৰডাক্ট ক'ত ছাপ্লাই হ'ব আৰু কেনেকুৱা হ'ব এইটো? ইমিডিয়েটলি যে আমাৰতো ট্ৰেইনিঙৰ দ্বাৰা যিমান ৰ মেটেৰিয়েলছ কেইটা হ'ব সেইটো আমাৰ এজেঞ্চি আমাৰ নাবাৰ্ডৰ ছাপৰ্টতে এজেঞ্চিৰ থ্ৰুত এইবিলাক প্ৰডাকশ্যন হ'ব। তাৰপিছত যে সৰু সৰু বস্তু হানিবিৰ বক্স আৰু এইবিলাক কেনেকৈ বনাব লাগে সিহঁতে ইনিচিয়েলি সিহঁতৰ যিমান সৰু সৰু বস্তু থাকে আমি চেষ্টা কৰিম বেংকৰ পৰা লোন দিয়াৰ কাৰণে যাতে সিহঁতে ফাৰ্ডাৰৰ কামকেইটা কৰিব পাৰে। এইটো কি টাইপৰ বীজ ট্ৰেইনটো দিয়া হ'ব কি ধৰণৰ মানে এই টেকনিকেল পাৰ্টটো মই মোৰ ৰিকুৱেষ্ট কৰিম আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ KVK আছে তেখেতে এই টেকনিকেল পাৰ্টটো সিহঁতে জনাব। নাবাৰ্ডৰ থ্ৰুৱে মানে এনে কি শিকাব ছাৰ? এনে নাবাৰ্ডৰ থ্ৰুৱে এনে যোনটো এতিয়া ৰুলাৰ গাঁৱত বেকৱাৰ্ড প্লেছত এনে কি এনেকৈ সুবিধা দিয়া হ'ব ছাৰ? সুবিধা মানে আমিতো ডেভেলপমেণ্ট প্ৰগ্ৰামকেইটা কৰি আছোঁ আমি, খালি এইখন নহয় আপুনি মাজবাট হওক আপুনি ভৈৰৱকুণ্ড হওক বিভিন্ন ঠাইত আমাৰ ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰজেক্ট বুলি এটা আছে। এইটো অকণমান ডাঙৰ প্ৰজেক্ট হয়, এইটো আপোনাৰ বাগিচাৰ ওপৰত ৱাডি বুলি কয়, এইটো আপোনাৰ আমি অৰ্চাৰ্ড বেছড প্ৰজেক্ট হয়। তাৰপিছত ৱাটাৰশ্বেড ডেভেলপমেণ্ট প্ৰগ্ৰাম আমি ৰিচেণ্টলি কৰিম ইয়াতে, মানে ইয়াতে ৱাটাৰশ্বেড ডেভেলপমেণ্ট প্ৰগ্ৰাম মানে কি আমি চালোঁ যে ইয়াতে বৰষুণটো হয়, বৰষুণ হোৱাৰ পিছত মেক্সিমাম দেখা যায় যে মানুহৰ খোৱা পানী বা এনে খেতি কৰিবলৈ পানী অকণমান প্ৰব্লেম আছে। তো এই ৱাটাৰশ্বেড ডেভেলপমেণ্ট থ্ৰুতে আমি পানীটো কেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ, ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন। তো চিমিলাৰলি এনেকুৱা বিভিন্ন প্ৰগ্ৰাম আমি কণ্টিনিউৱাছলি কৰি আছোঁ, গোটেই অসমত কৰি আছোঁ, পূৰা ভাৰতবৰ্ষতে আমি কৰি আছোঁ।